हे दोस्तों वेलकम बैक टू माय चैनल आरमान बाय ब्लॉग्स सो आपनालोके चाই আছে आरमान बायर ब्लॉग्स भिडिओ तो एटिया মই গৈ আছো খেলপথাৰলে ক্ৰিকেট খেল চাবলে আৰু আপোনালোকে চাই থাকক ক্ৰিকেট খেল দেখাম আপোনালোকক আৰু মই মানে খেলটো ইমান নাজানো কিন্তু মোৰ খেল চাই বহুত ভাল লাগে সেই কাৰণে মই গৈ আছো ক্ৰিকেট খেল চাবলে সো ব্লগ ভিডিওটো আৰম্ভ কৰো ৰব মই ঘৰৰ পৰা ওলাই ল ৰুমৰ পৰা মানে হে মই ওলাই ললো এতিয়া গৈ আছো খেল চাবলে তো আৰু হেইটো চাক লৰাবোৰে মানে কিবা বাউন্ডাৰি বনাই খেলৰ কিবা হেতে খেল পাতে নেকি সেই কাৰণে বাউন্ডাৰি বনাই আছে তো মই হেতৰ ওচৰত গৈ আছো এতিয়া ৰব সো ফাইনালি মই এতিয়া খেলপথাৰত আহি পাইছো ইয়াত আছে আনালদা কিবা বাউন্ডাৰি বনাই আছে সো এতিয়া খেল নহয় নেকি কেতিয়া হ'ব 25 তাৰিখে কি খেল হ'ব এটো SCL এটো কি নতুন নাম নেকি খেলৰ সো ফ্ৰেন্ডস তেওঁলোকে মানে আজি ক্ৰিকেট নেখেলে আজি মানে তেওঁলোকে ফিল্ডটো সফা কৰিছে আৰু এটো হৈছে ফ্ৰম তেওঁলোকে মানে খেল পাতিব হেতু খেলৰ ফ্ৰম হয় SCL তো এটো ফ্ৰম জি সকলে খেলিব তেওঁলোকক দিব তেওঁলোকে এটো ফিল আপ কৰি দিব লাগিব ফৰ্মটো তেতিয়া মানে তেওঁলোকে খেলত অংশগ্ৰহণ কৰিব পাৰিব আৰু এটো ইয়াৰ দাম কিমান আইনল 50 টকা এটো দাম বলে 50 টকা এটো ললে মানে 50 টকা দিব লাগিব তেওঁলোকক তো আপোনালোকে যদি ভাবে যে খেলিব বুলি তেতিয়া হলে আহক আহি পিনে জয়েন কৰক ফৰ্ম এটা লৈ লওক আৰু খেলিব পাৰিব আৰু যে চাবলে আহে তেতিয়া চাব পাৰিব এটো চাক লৰাবোৰ আহিছে ক্ৰিকেট খেলিবলৈ কিন্তু ক্ৰিকেট নেখেলি খেলি আছে ফ্ৰী ফায়াৰ এটো সবাই ফ্ৰী ফায়াৰত বিজি তেওঁলোকে ক্ৰিকেট নো কি খেলিব তেওঁলোকে সবাই মানে ফ্ৰী ফায়াৰত ব্যস্ত হৈ আছে আৰু এটো হৈছে ব্ৰিজটো আৰু মানে পথাৰতে খেল পাতে মানে আমাৰ ইয়াত মানে ইমান ভাল ফিল নাই সেই কাৰণে পথাৰতে খেলে সিজনত আৰু যেতিয়া মানে বাৰিষা সিজন নাই তেতিয়া খেলিব নোৱাৰে এটো মানে আমাৰ দুখ বাৰিষা সিজনত খেলিব পাৰে মানে এটো আছে আমাৰ বলাৰ তোমাৰ নাম কি আলম কি নূৰ আলম এটো আছে নূৰ আলম তো মানে একেবাৰে কম বয়সতে মানে বহুত মজা বল কৰে আৰু বেটিংও ভালে কৰে আৰু এটো আছে আনালদা আৰু আইনলদা দুজন গৰম না লাগে দিয়া সো ফ্ৰেন্ডস মানে আজি মানে তেওঁলোকে নেখেলে তো মানে তেওঁলোকে 25 তাৰিখে বলে খেল পাতিব SCL খেল তো সেই কাৰণে আজি তেওঁলোকে মানে ফিল্ডটো সফা কৰিবলৈ আহিছিলে মই কৈছো তেওঁলোকে খেলে নেকি কিন্তু তেওঁলোকে আজি খেলা নাই আপোনালোকক খেলটো তেওঁলোকক দেখাব পৰা নাই তো তেওঁলোকে 25 তাৰিখে খেলিব 25 তাৰিখে মই ঘৰত থাকো তেতিয়া হলে ভিডিও বনাই দেখাম আপোনালোকক তো আপোনালোকে মোক সাপোৰ্ট কৰিব আৰু যি সকলে চেনেলত নতুন আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো ভাল লাগে তেতিয়া লাইক কৰি দিব